হাই ফ্ৰেণ্ডছ, মই তৃতীয় সকলোকে দীপাৱলী শুভকামনা যাচিলোঁ। দেৰিকৈ হ'লেও লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দীপাৱলীৰ কাৰণে শলিতা চাকি লৈ ৰেডি হৈ আছোঁ ঘৰখন পোহৰাই তুলিবলৈ। যিহেতু পোহৰৰ উৎসৱ হয়নে, সেইকাৰণে পোহৰাই তুলিলে পোহৰ হৈ থাকিলে সকলো পিনে ভাল লাগে। এয়া চাকিবোৰ দেখিছেনে, ময়ে কালাৰ কৰিছোঁ। কালাৰিং হ'লে অলপ ভাল লাগে দেখিবলৈ, সেইকাৰণে। আৰু জানেনে, মই ৰংগোলী বনাইছিলোঁ ঘৰতে বাৰাণ্ডাতে, আৰু ৰংগোলীতে কাষতে ফুলজাৰি জ্বলালোঁ। জ্বলাই উঠি চাকি বন্তি দি পিনে আমাৰ কাষৰ খুৰীহঁতৰ লগত অলপ ফটকা ফুটাবৰ কাৰণে ওলাই আহিছোঁ। আৰু কলগছ, চকৰি, ফটকা চব জ্বলালোঁ, আৰু সঁচাই বহুত ভাল লাগিলে এনেকৈ। আমাৰ মাজত আছে। হেপী দিৱালী। ওচৰত যা। ভিডিঅ'টো শুনাইছোঁ নহয়, একো নহয়। বাই